हेलो गाइस वेलकम बैक टू माय चैनल इनाद लाइफस्टाइल आशा करूँ সকলে ভালে আছে আৰু মই বহুত ভালে আছো আৰু ইমান দিন বহুত মিস কৰিছিলো লং ভিডিঅ' দিয়া নাই আৰু গমে পাই মই শৰ্ট ভিডিঅ' ৰোজে দিছো কিন্তু লং ভিডিঅ' দিব পৰা নাছিলো কাৰণ ইফালে মাইকটোৰ কাৰণে সকলোৱে কৈ আছিল যে তোমাৰ ভয়েস বিলাক শুনা নাপায় মানে আৰু সেই কাৰণে মানে ৰখিছিল আৰু মাইকটো অৰ্ডাৰ দিছিল মানে এক সপ্তাহতে আহি পায় কিন্তু মাইকটোৰ গ্ৰীণ লাইটটো জ্বলা নাছিল সেই কাৰণে মানে ৰিটাৰ্ণ কৰাৰ পিছত 2 সপ্তাহ লাগি গল আহতে সেই কাৰণে মানে ভিডিঅ' ৰোজে দিয়া হোৱা নাই ইমান দিনৰ ভিডিঅ' মানে আটকি গৈছে আৰু মানে ৰোজে মই ভিডিঅ' বনাই ৰাখিছো কিন্তু অলপকে দেখুৱাম আৰু সব বস্তু আৰু আমি গৈ আছো এতিয়া ভিনিহতৰ ঘৰত 5 বছৰৰ বেছি হল তাহতৰ বিয়া হোৱা কিন্তু মই আৰু বা যোৱা নাছিল ভিনি ৰোজে কল কৰি কেনে কয় যে আহিব লাগিব তোমালোকৰ মানে আমি কওঁ যে যাম বুলি কেনে কৈ কেনে আৰু যোৱা নহয় আৰু তো এইবাৰ ভাবিলো না সঁচাকে যাম আৰু বুলি কেনে কোৱা হলে সব আহিছো আহি কেনে ইয়াতে 1 ঘণ্টাৰ নিচিনা ৰখিছো ভিনি আৰু ক'তবা গুচি গৈছিল ঘৰত নাছিলে সো বা কলটো উঠাই কেনে বেলেগ কাকবা পঠাই দিছিলে আমাক লবলৈ সো হিহঁতৰ ঘৰৰ পৰা মেইন ৰোডৰ পৰা মানে অলপমান ভিতৰত যাব লাগে 5 মিনিট লাগে বলে কৈছিল কিন্তু আমাক আৰু ভিতৰীয়া ৰাস্তাৰে লৈ আহাৰ কাৰণে মানে আধা ঘণ্টা লাগিছে সো আহি ঘৰ আহি পতে হিহঁতৰ মানে 12:30 বাজিছে আৰু মানে পুৱাতে আহিছো সো 12:30 বাজি গৈছে তাৰ পিছত ইফালে ভিনিও নাছিল আৰু আমি অলপমান বহিয়ে আছিল কিবা কিবি কৰি আছিল ঘৰত অলপমান সো বাও ইফালে ৰান্ধি আছিল আৰু আমি দুইজনে অলপমান টাইম পাস কৰিছিল আৰু ইফালে চাওক ইহঁতৰ ইয়াত মানে এটা বস্তু ইমানে ভাল লাগিছে ইমান পাৰ চৰাই মানে কৰ পৰা যে আনিছে ভিনি এইলা কলকাতা আৰু কৰবা পৰা আনিছে তো চাব হা ইমান ভাল লাগিছে গ্রাউন্ড রোলা মাটি ভোল মারা পড়ে এটা গ্রাউন্ড রোলার বুলি কয় মেডিসিন বিলাকে যে জাদু বুলি কয় যে ব্যবহার করে এটা কোনো জাদু নহয় কি করছিল উল্টি ছুরি ইয়ার খাসিয়ত এটা হ্যাঁ ইয়ার খাসিয়ত এটা কই তো দেখিও ভয় করে ভালে আছে ফুৰিলে নহলে খাৰটো ভাইটিক আৰু মাইনাক চাওক না কি ধুনীয়াকে খুৱাই আছিল আৰু মই ইয়াতে খুৱাই আছিল কিন্তু মোৰ ভিডিঅ'টো শৰ্ট ভিডিঅ' বনাইছিল বা সেইকাৰণে মানে লং ভিডিঅ'ত দিব পৰা নাই মানে কাটি যায় আধাৰ পৰা সেইকাৰণে মানে দিয়া নাছিল আৰু শৰ্ট ভিডিঅ'ত চাব পাৰিবা আৰু ইফালে ভিনি মাত দিলে যে আহা মই ইফালে জাল পাতিম চ' চাই থাকিবা আৰু বহুত কিবা কিবি ৰুইছোঁ সেইবিলাকো চাব পাৰিবা তো আমাক ক'লে ইয়াত অলপমান ৰখা চ' মই জালটো পাতি লওঁ তাৰপিছত তোমালোক সেইটো পাৰত লৈ যাম কিন্তু ইফালৰ পৰা যোৱা যায় সিমানো পানী নাই কিন্তু কাপোৰ ভিজিবৰ কাৰণে মানে ভিনি নৌকাৰে মানে কি কৰি আছিল আৰু ইয়াত বহুত মাছ পোৱা যায় খিনি ঠাইত ভিনি কৈ আছিলে মানে নতুন পানী হৈছে না সেইকাৰণে আৰু ইয়াতে ৰুবিয়া কালাই তাৰপিছত মাকৈ তাৰপিছত ইয়াত কোমোৰা আৰু এইবিলাক পাত খেত না কি বা এইটো তাৰপিছত মাকৈ ধান জিকা ভোল কিবা কিবি বহুত কিবা কিবি ৰুইছে আৰু ইয়াত মানে আৰু এইবিলাক চাওক গৰুৰ কাৰণে সৰু পোৱালি এটা ঘাঁহ কাটি কেনে লৈ গৈ আছিল কিন্তু ইয়াতে মোৰ বহুত খং উঠিছিল ভিনি মোৰ মুখ চাই কেনে গম পাইছে যে মোৰ খং উঠি আছে তাৰপিছত ভিনি কৈছিল যে বতৰটো বহুত বেয়া আছো ভাল থাকিলেতো তোমাক এতিয়াই লৈ গ'ল হয় ফুৰাবৰ কাৰণে কমলা বাগান আৰু সেইটো কি আছিল পঞ্চৰত্ন তাৰপিছত লৈ গৈছে নেক্সট দিন তাৰপিছত আকৌ সন্ধিয়া মানত মানে আমি ৰেষ্টুৰেণ্ট গৈছিলোঁ আৰু চব ভিডিঅ'ত নেক্সট ভিডিঅ'ত চাব পাৰিব সেইখিনি আৰু ইয়াতে ভিনি কৈ আছিলে যে তোমালোকক সেইটো পাৰত লৈ নাযাওঁ ইয়াতে থাকা আজি তাৰপিছত মোৰ খং চাই কেনে ভিনি ক'লে নাই এনে কৈছোঁ আহা অলপমান ফুৰাই লৈ আহোঁ ইফালে মই ক'লোঁ ঠাই আৰু নাপালেই ইয়াতেই ফুৰাবৰ কাৰণে আমাক লৈ আহিল কৈ আছিল যে নাই কিমান দিন পিছত তোমালোকে উঠিছা ক'ত উৰপত বিলত গৈ কেনে নৌকাত উঠিছিলা আৰু এতিয়া কেতিয়াবা উঠিছা নেকি আৰু হয়ো কেতিয়া উঠা নাছিলোঁ নৌকাত সেই উৰপত বিলত মানে গৈ কেনে উঠিছিলোঁ এইবাৰ দি দুবাৰ হ'ল মোৰ নৌকাত উঠা যি নহওক ভালে লাগি আছিল গাইস আমার ভিনি আমাক ঘুরালে যেখানে
হিনি দে এখন নয়টা মুখ দে প্রথমে দিছা গেলে পিছনে দে এই ছাড়িয়া বইঠা মারিয়া যাও রে ফাই ফাই দেখা যায় একবারে ইয়াতে ফুৰি কেনেতো বহুত ভালে লাগিল নৌকাৰে বহুতখিনি ফুৰাইছে ভিনি তাৰপিছত বাঘ বহুতবিলাক ৰিলছ বনাই দিলোঁ আৰু ময়ো বহুতবিলাক বনালোঁ চ' আজিৰ কাৰণে এইখিনিয়ে আছিল আকৌ নেক্সট ভিডিঅ'ত লগ পাম আৰু কমলা বাগান আৰু পঞ্চৰত্নৰ সেইবিলাক ভিডিঅ' চাব পাৰিব